নমস্কাৰ, মই জ্যোতিষ্মান গোস্বামী আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেল মাই লাইফ। মই দেউতাৰ লগত পথাৰলৈ আহিছোঁ। এইফালে শাক আছে, আমি শাক বুটলিম। তো বলক আমি শাক বুটলিম। মই আপোনালোকক দেখুৱাইছোঁ মানিমুনি। এয়া হৈছে মানিমুনি। আমি তুলিম পননুৱা। এডাল পননুৱা শাক, আপোনালোকে এডাল চাই লওক। মচন্দৰী শাক, আমি এতিয়া এই শাকডালো ছিঙিম। আমি ছিঙিম ঢেকীয়া শাক, আৰু এইডাল হৈছে ঢেকীয়া শাক। এবাৰ আমি ছিঙিম মাটি কাদুৰি শাক। এডাল হৈছে মাটি কাদুৰি শাক। আমি ছিঙিম খুতৰীয়া শাক। হৈছে খুতৰীয়া শাক। এডাল হৈছে বঙালী ধনিয়া। লগত থাকিব আমাৰ চিনাকি কচু শাক। এডাল হৈছে কচু শাক। এডাল হৈছে নৰসিংহ। এবাৰ আমি তুলিম ভেবেলী লতা শাক। ভেবেলী লতা শাক ওপৰত আছে, কিন্তু মই কেইডালমান ইয়াৰ পৰাই তুলিছোঁ। তালে হৈছে ভেবেলী লতা। এবাৰ আমি ছিঙিম জিলমিল শাক। এডাল হৈছে জিলমিল শাক। এডাল হৈছে বঙালী পালেং। হৈছে মধুসোলেং। এডলীয়া কচু। এবাৰ আমি পালোঁ জোন শাক। এডাল হৈছে জোন শাক। এডাল জোন শাক। এডাল হৈছে মালভোগ শাক। এডাল হ'ল চাঙৈ টেঙা। এডাল শাক হ'ল মৰলীয়া। আমি আজি দেওবাৰে ভাত সাজ শাকেৰে খাম। আপোনালোকে মোৰ আজি শাকৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, তলত থকা ঘণ্টাটো এবাৰ দবাই দিব।